একেবাৰে নেৰানেপেৰা বৰষুণ, তাতে একো ঈদৰ কাম। বৰষুণকো কেৰেপ নকৰি প্ৰস্তুতিত লাগি গ'লোঁ। যিমান যিখিনি আলহীক খোৱালেও ঘৰত কিবা অলপ বনাই খুৱাব পালেহে ভাল লাগে। ঘৰতে পিঠাগুড়ি খুন্দি এবিধ এবিধকৈ পিঠা বনোৱাত লাগি গ'লোঁ। ৰঙা ফুটিটিকে দিয়া মৰম এনেকুৱাই মৰম তেনেকুৱাই মৰম এনেকুৱাই মৰম তেনেকুৱাই। পঢ়িব এৰি সৰু মাইনাও মোৰ লগতে কেক বনাই আছে। মোক হেল্প কৰিছেনে মোৰ কাম বঢ়াইছে তাইহে জানে। কামৰ মাজতে ঈদৰ দিনটোলৈ বুলি ঈদৰ আগদিনাই পোলাও চাউলখিনি ভাজি ৰাখিলোঁ, লগতে চিকেনো ৰেডি কৰি থ'লোঁ। ভিডিঅ' দিয়াত মই লেজি যদিও পিঠা বনাব জানিছোনে নাই জনাব দে ৰাইজ।